এই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি আৰু
প্রলয়নে আমি একমাত্র গলাকি আমার নির্দেশে ব্রহ্মা শিব আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়ৰ বলত বশীভূত হৈ সৃষ্টিৰ নিয়ম কৰিছে উলংঘা এই জগতে আমি আমার অস্তিত্বর বিষয়ে স্মরণ করাইছি কারণ আমি জগতর ধরাকি আমি সত্য আমি সনাতন আমি জগতৰ সকল কারণ আমি কৃষ্ণ মনে মনে ভয় আপনার কথা কি ভাবি আছে নারায়ণ নারায়ণ বাবু কৌশল দেবরে কিরক আপনার আগমনের উদ্দেশ্য অন্তর্যামী তুমি নিজে আমার আগমনের উদ্দেশ্য অবিদিত নহয় কিন্তু 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 তথাপি প্রভু কবর মজা কি মানবর মন মানবর বুদ্ধি পুত্র বাচ্চা এই সকল গুণে প্রভু শান্তি দিয়া প্রভু সেইভাবে প্রভু কৃষ্ণ সকলে হৃদয় স্থান দিব লাগে তেরার কৃপা নহলে খন্তেকতে বিশ্ব ব্রহ্মাণ্ডত ঘোর প্রমোহায় বিরাজ আপনি কি কোনো বিচারিছে
মই ভালদৰে বুজিব পৰা নাই। কোনা জ্ঞানী জন তথাপিতো কওকচোন প্ৰভু, এই বিবেক বুদ্ধিহীন মানৱ সমাজে প্ৰভু কিয় প্ৰভু আপোনাক চিন্তা নকৰি অন্য দেশখিনিক পূজা কৰে প্ৰভু? সেইদৰে কি প্ৰভু এই সকলোবিলাক মানৱৰ নিজ ইচ্ছাতি? অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে। না, আপুনিতো জানেই যে নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ কিন্তু মানৱৰো জ্ঞাত। তথাপিতো প্ৰভু সেই মানৱগণে কিয় আপোনাক শত্ৰু জ্ঞান কৰে এই কথা ভাবিহে প্ৰভু আসল উদ্দেশ্যৰ কথা কৰবাতেই থাকে। আসল উদ্দেশ্যৰ প্ৰকাশ প্ৰভু এই কন্যাবোৰৰ মহাপ্ৰকাশিলাদান প্ৰভু, যি প্ৰভু একান্তই প্ৰভু শিৱ ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই প্ৰভু কেৱল ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় বুলি কেৱল প্ৰভু শিৱকে পৰিচালনা প্ৰভু আৰু খন্তেকতে সন্তুষ্ট হোৱা মহাদেৱ শিৱই প্ৰভু যিবোৰ প্ৰদান কৰিব প্ৰভু নাৰায়ণ সেই কথা ভাবিহে প্ৰভু দেৱৰীক্ষীৰ ভয়ৰ কাৰণটো বুজিব। দেৱৰীক্ষী প্ৰভু বৰ লাভ কৰাৰ পাছতে তেওঁৰ দৃষ্টি বলি যাদু প্ৰভু আপুনি সোণাৰ নাগকে বন্দী কৰিছিল প্ৰভু নাৰায়ণ। পিতৃ বলিকে বিচাৰি তেওঁ নিৰ্ভৰ কৰিব চোৱা প্ৰভু আপোনাকে প্ৰভু বিষ্ণু বুলি ভাবি এই সকলোবিলাক সময় নিৰ্ধাৰণ কৰি হয়তো এখন মহাযুদ্ধৰ আয়োজন হ'ব। প্ৰভু আমি কিন্তু অন্যভাৱে ভাবিছো। কিভাৱে কন্যাপুৰৰ মহাপ্ৰতাপী ৰাজা ভাগৰ দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰ। দ্বিতীয় দ্বাৰকাপুৰ এখন চাবলৈ প্ৰভু কাৰ মন নাযায়। সেইবাবেই প্ৰভু ভাবিছো মই প্ৰথমতে সেই দ্বাৰকাপুৰখন পৰিভ্ৰমণ কৰি তাৰ অভিষেক আহি প্ৰভু আপোনাক আমিও আপোনাৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে বাচ্চা আমিও বিদায় ঈশ্বর দেব ব্রহ্মা রুদ্র আদি দিগপাল
ଏବେ ଆମେ ଯାଉ ନିଷ୍କର୍ତ୍ତବ୍ୟ